প্ৰিয় বন্ধু বান্ধৱীসকল, জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। কোনখন দেশত সকলো মানুহে একেদিনে জন্মদিন পালন কৰে? শুদ্ধ উত্তৰটো হ'ল ভিয়েটনাম দেশত উদযাপন কৰা হয় সাধাৰণ জন্মদিন। নতুন বছৰৰ প্ৰথম ৰাতিপুৱা সকলো ভিয়েটনামীয়ে জন্মদিন পালন কৰে, জন্ম যি দিনাই নহওক কিয়। প্ৰেম বিবাহ নে এৰেঞ্জ মেৰেজ কোনটো ভাল? শুদ্ধ উত্তৰটো হ'ল বিয়াৰ পাছত সংগীৰ সৈতে সুখেৰে থাকিব পাৰিলে দুয়োটা বিবাহেই ভাল, কিন্তু প্ৰেম বিবাহত বিবাহ বিচ্ছেদৰ হাৰ বেছি। 1947 চনত ভাৰতত সোণৰ দাম কিমান আছিল? শুদ্ধ উত্তৰটো হ'ল, যদিও ইয়াৰ উত্তৰ আপোনাক আচৰিত কৰিব পাৰে, তথাপি এইটো সঁচা যে 1947 চনত ভাৰতত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল 88 টকা 62 পইচা। 1947 চনত ভাৰতত পেট্ৰলৰ মূল্য কিমান আছিল? শুদ্ধ উত্তৰটো হ'ল দিল্লীত বৰ্তমান 1 লিটাৰ পেট্ৰলৰ দাম 100 টকাতকৈ অধিক, কিন্তু 1947 চনত মাত্ৰ 27 পইচাত 1 লিটাৰ পেট্ৰল পোৱা গৈছিল। ফোন বেছিকৈ দেখিলে চকুৰ জ্বলন হয় কিয়? অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল, বন্ধুসকল, আমি আমাৰ ফোনটো দেখি থাকোঁতে আমি বহু সময়ৰ বাবে চকু টিপটিপাবলৈ পাহৰি যাওঁ, ফলত চকু শুকান হৈ পৰে আৰু ফলত জ্বলন অনুভৱ হয়। চোৱাৰ বাবে অশেষ ধন্যবাদ।